এক বিশেষ জনগোষ্ঠীৰ সৈতে যি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে বিভিন্ন দাবী আছে কিন্তু সেই দাবীসমূহ চৰকাৰে হয়তো শুনা নাই এই সমস্যাসমূহ বিগত সময়ত তেওঁলোকে দাবী কৰি আছিল যে সমস্যা সমাধান কৰিব লাগে সেই সমস্যা সমাধান হোৱা নাই আৰু বিশেষতঃ তেওঁলোকৰ নিজৰ জনগোষ্ঠীটোক লৈ কিছু তেওঁলোকক ক'বলগীয়া আছে আৰু সেই কথাসমূহ আমি জানিবৰ কাৰণে ইয়ালৈ আহিছোঁ আৰু সেই বিশেষ জনগোষ্ঠীটো হৈছে চাওতাল জনগোষ্ঠী আৰু তেখেতসকলৰ যিসকল নেতৃস্থানীয় জ্যেষ্ঠ লোক আছে তেখেতসকল ইয়ালৈ আহিছে বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গও আমাৰ সৈতে আহিছে আমি তেখেতসকলৰ কথা পাতি মই প্ৰথমতে যাব বিচাৰিছোঁ চাওতাল ছাত্ৰ সন্থাৰ উপদেষ্টা ডাঙৰীয়াৰ ওচৰলৈ আপোনাক স্বাগতম জনাইছোঁ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিভিন্ন আপোনালোকৰ সমস্যা আছে তাৰে অন্যতম সমস্যাটো হৈছে জনজাতিকৰণৰ যিটো সমস্যা বা যিটো দাবী সেই দাবী এতিয়ালৈকে পূৰণ কৰা হোৱা নাই আপোনালোকে এই ক্ষেত্ৰত কি ক'ব বিচাৰিব মই সাইমন কিস্কু ফৰ্মাৰ প্ৰেছিডেণ্ট লগতে মই সদৌ চাওতাল ছাত্ৰ সন্থাৰ উপদেষ্টা আজি সান্তাল জনগোষ্ঠী দীৰ্ঘদিন ধৰি আমি দাবী কৰি আছোঁ কিছুমান দাবী আছে আৰু এই দাবীটো আছে প্ৰথমত আমাৰ জনজাতিকৰণ আৰু এই দাবীটো আছে আমাৰ 1965 পৰা দাবী কৰি হৈ আছে আমাৰ অসম চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰলৈ কিন্তু আজিলৈকে এই সমস্যাটো চৰকাৰে সমাধান কৰি দিয়া নাই কাৰণ সান্তাল জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি চৰকাৰে বৈশিষ্ট্যবিলাক বিচাৰিছিলে এই বৈশিষ্ট্যবিলাক সকলো পূৰ্ণপূৰ্ণ আছে কিন্তু আজিলৈকে চৰকাৰে বিগত বছৰত কংগ্ৰেছ চৰকাৰে শাসন কৰিছিলে তেওঁলোকেও সমাধান কৰা নাই আৰু আজিৰ দিনত যি বিজেপি দলৰ চৰকাৰে এতিয়া ৰাজ্য চৰকাৰ হৈ আছে কেন্দ্ৰীয় চৰকাৰ হৈ আছে তেওঁলোকে আমাক আশা দিছিলে আশ্বাস দিছিলে যে আমি চৰকাৰ হোৱাৰ লগে লগে আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিম কিন্তু আজিলৈকে দেখিলোঁ এই সমস্যাটো সমাধান কৰা নাই আজিলৈকে সমস্যা হৈ আছে ইয়াৰ পিছত আমি এইটোও ক'ব বিচাৰোঁ সান্তাল জনগোষ্ঠীৰ অন্যান্য সমস্যা আছে ইয়াৰ ভিতৰত আছে ভাষা সংস্কৃতিৰ সমস্যা আছে সান্তাল জনগোষ্ঠী আমি 1980 পৰা অসম চৰকাৰৰ লগত আমি শিক্ষা গ্ৰহণ কৰি আহিছোঁ আৰু 1988 পৰা আমাৰ অসম চৰকাৰে কিন্তু আমাৰ সান্তালী ভাষা শিক্ষক মাত্ৰ 2জন দিছে এই আইখন স্কুল হ'ল আমাৰ গ্ৰাম হায়াৰ ছেকেণ্ডেৰী স্কুলত কিন্তু ইয়াৰ পিছত চৰকাৰৰ ওচৰত আমি বিভিন্ন সময়ত দাবী জনাই আহিছোঁ যে আমাৰ অন্যান্য স্কুলবিলাকতো আমাৰ সান্তাল ছাত্ৰ ছাত্ৰীবিলাকক আমাৰ সান্তালী পাঠদান কৰিব লাগে আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ সান্তাল শিক্ষক শিক্ষয়িত্ৰী প্ৰদান কৰিবলৈ পষ্ট ক্ৰিয়েশ্যন কৰিব লাগে কিন্তু আজিলৈকে চৰকাৰে এই সমস্যাটো সমাধান কৰা নাই লগতে আমি মই এটা কথা জানিব বিচাৰোঁ যে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা কি অসুবিধা আছে বুলি কোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা অসুবিধা এতিয়ালৈকে আমাক জনোৱা নাই কি অসুবিধা আছে কিন্তু তেওঁলোকে অকল আমাক আশ্বাস দি থাকে যে আমি জনজাতিকৰণটো সমস্যা সমাধান কৰিম আৰু যোৱা আমাৰ যিটো লোকসভা নিৰ্বাচনৰ আগত চৰকাৰে এটা কৌশলগতভাৱে তেওঁলোকে কিন্তু কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কেবিনেটে তেওঁলোকে অনুমোদন কৰিছিলে আৰু অনুমোদন কৰাৰ পিছত এই বিলখন ৰাজ্যসভাত উত্থাপন হ'ব লাগিছিল কিন্তু ৰাজ্যসভাত উত্থাপন হ'ব নাই তাত বিলখন পাছ হোৱা নাই কিন্তু চৰকাৰে কিয় তেনেকুৱা কৰি ৰাখিলে আমাৰ অসমৰ সান্তাল জনগোষ্ঠী এটা ডাঙৰ এটা প্ৰশ্ন আৰু এটা শংকা হৈছে কি কৌশল আৰু কি ৰাজনীতিকৰণ কৰি আছে এইটো আমি চৰকাৰক প্ৰশ্ন কৰি আছোঁ আৰু আমাৰ এইটো ন্যায় আছে পাব লাগে কাৰণ আমি সান্তাল জনগোষ্ঠী অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হয় আৰু সান্তাল জনগোষ্ঠী অন্যান্য ৰাজ্যত সকলো ৰাজ্যতে সান্তাল জনগোষ্ঠী এই জনজাতিকৰণ মৰ্যাদা তেওঁলোকে লাভ কৰিছে আৰু তেওঁলোকে উপভোগ কৰি আছে দীৰ্ঘদিন ধৰি কিন্তু আমি কিয় পোৱা নাই অসমত উত্তৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যত কিয় পোৱা নাই এইটো আমি চৰকাৰক প্ৰশ্ন কৰি আছোঁ লগতে অসমৰ বুদ্ধিজীৱীসকলক অসমৰ যিসকল আছে ইয়াতে যে সাহিত্য বা হওক অন্যান্য দল সংগঠন হওক কিয় আমাৰ জনজাতিকৰণ মৰ্যাদা কিয় দিব পৰা নাই তেওঁলোকে সহযোগ কৰিবলৈ আৰু সহানুভূতি আগবঢ়াব লাগে কাৰণ উত্তৰ পূৰ্বাঞ্চলত আমাৰ ত্ৰিপুৰা ৰাজ্য আছে ত্ৰিপুৰা ৰাজ্যতো আমাৰ সান্তাল জনগোষ্ঠী দীৰ্ঘদিন বসবাস কৰি আছে তেওঁলোকে জনজাতিকৰণ মৰ্যাদা ইতিমধ্যে লাভ কৰিছে আৰু তেওঁলোকে এই মৰ্যাদা সহযোগে তেওঁলোকে আগবাঢ়িব পাৰিছে আৰু উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে গতি কৰিব পাৰিছে কিন্তু সান্তাল জনগোষ্ঠী অসমত কিয় তেনেকুৱা বঞ্চিত আৰু প্ৰবঞ্চনা হৈ থাকিল আমি প্ৰশ্ন কৰিব বিচাৰোঁ যাতে আমাৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰে আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ ইয়াৰ উপৰি আমি এতিয়া কৈ আছোঁ সান্তাল জনগোষ্ঠী অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হয় আৰু আজিৰ দিনত যিটো সমস্যা এতিয়া আৰু উঠি আছে যে 6 নং দফা এই খিলঞ্জীয়াৰ সমস্যাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত আমি এইটো দাবী কৰিব বিচাৰোঁ যে অসম বুৰঞ্জী
বিদসকলে ইয়াত লিখি থৈ গৈছে অসম বুৰঞ্জীত যে সান্তাল জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠী হয়। গতিকে এই ক্ষেত্ৰত কিন্তু আমি কেতিয়াও বঞ্চিত হ'ব নোৱাৰোঁ আৰু এই কৌশলগত আৰু ষড়যন্ত্ৰমূলক যদি আমাৰ এই খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা যদি বঞ্চিত কৰে ইয়াতে কিন্তু নিশ্চয় এটা ৰাজনীতিকৰণ হয় আমি অনুভৱ কৰোঁ। আৰু ইয়াৰ বাহিৰে আমি এটা শিক্ষাৰ ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই এইবাৰ যাব বিচাৰিছোঁ চাউতাল সাহিত্য সভাৰ নেতৃবৰ্গৰ ওচৰলৈ। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। আমি দেখিবলৈ পালোঁ যে জনজাতিকৰণৰ যিটো দাবী আপোনালোকৰ সেই তাতে সীমাবদ্ধ হৈ তেনেকৈ থাকিলে এতিয়া নতুনকৈ 6 নং দফাৰ বিষয়টো আহিছে। এই সামগ্ৰিকভাৱে এই বিষয়খিনিৰ সন্দৰ্ভত কি ক'ব বিচাৰিব? থেংক ইউ আসাম টকছৰ এই প্ৰগ্ৰামৰ কৰ্মীবৃন্দসকল। মই শ্ৰী মচাৰাম মাৰাণ্ডী, অসম সান্তালী সাহিত্য সভাৰ সভাপতি হওঁ। আমাৰ দুখ লাগে যে আমি যিহেতু ভাৰত সংবিধানৰ এটা অংশ, অসম এটা অংশ আৰু একে সংবিধানৰ আধাৰত অসমো চলি আছে, কিন্তু দিল্লী চৰকাৰে আমাক এতিয়ালৈকে চাওতাল হিচাপে চিহ্নিত কৰিবলৈ টান পাই আছে। বৰঞ্চ ইয়াতে পাকে প্ৰকাৰে আমাক এক্সটি গাৰ্ডেন ট্ৰাইব হিচাপে ট্ৰিট কৰি আছে। মাজে সময়ে আমাৰ চিডুলিং মেটাৰত অসম চৰকাৰে তাহানি যুগৰ পৰাই আমাক ৰিকমেণ্ড দি আহিছে এক্সটি গাৰ্ডেন ট্ৰাইব হিচাপে আমাক চিহ্নিত কৰি পঠাই দিয়া আছিল। দিল্লী ওলাই তেতিয়া ভাবে হু আৰ দ্য এক্সটি গাৰ্ডেন ট্ৰাইবছ। এক্সটি গাৰ্ডেন ট্ৰাইবছ বোলা বস্তুটো ভাৰত সংবিধানৰ কোনো পেজতে নাই। তেনে ক্ষেত্ৰত আমি দুখিত যে অসম এটা সাৰ্বভৌম ৰাষ্ট্ৰ নেকি, যে ইয়াত দিল্লী চৰকাৰে বুজি নাপায় যে অসমৰ থলুৱা জনগোষ্ঠীক বা অসমৰ নিজস্ব পৰিচয় থকা এটা জনগোষ্ঠীক বঞ্চিত কৰা হৈ আছে। আমি ইয়াৰ ওপৰত খুব দুখ পাইছোঁ আৰু ভৱিষ্যতলৈকে আমাৰ মুভমেণ্টটো চলাই থাকিম। ইয়াৰ উপৰিও মই সান্তালী সাহিত্য সভাৰ হিচাপে এটা কথা ক'ব বিচাৰিছোঁ। ভাৰত সংবিধানৰ মতে অসমটো চলি আছে। ভাৰত যেতিয়া স্বাধীনতা লাভ পায় 47ত, 48ৰ পৰা আমাৰ চাওতালী ভাষাটো ইয়াত প্ৰচলিত কৰা হৈ আছে। লিখা পঢ়াৰ ক্ষেত্ৰত ক্লাছ 10ত ৰিকগনাইজ দি পেলাই লিখা পঢ়া আৰম্ভ হৈ গৈছে গ্ৰাহামপুৰত। যদিও বা দিছে ক্লাছ 10ত পৰীক্ষা দিব পাৰিব, সেই প্ৰভিজনটো তেতিয়াৰ পৰাই দিছিল। এখন স্কুলতে হৈছিল নেকি? এখন স্কুলতে হৈছিল। তেতিয়া অসম চৰকাৰে বুজি পোৱা নাছিল চাওতাল জনগোষ্ঠীখনক কিমান ডাঙৰ এৰিয়াত বসবাস কৰি আছে, অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছে, সিহঁতৰ কথা চিন্তা কৰা নাই। তেতিয়া আমি সান্তালী সাহিত্য সভাই বিভিন্ন ঠাইত তেনেকৈ অৰ্গেনাইজ কৰি আমাৰ জাতীয় সম্পৰ্কে এৱাৰনেছ দি পেলাই আমি চাওতালী পঢ়োৱাটো আমি উদগনি দিছোঁ আৰু বৰ্তমানলৈকে বহু ডিষ্ট্ৰিক্টত এনেকৈ চাওতালী পঢ়া আৰম্ভ হৈ আছে। এতিয়া মেট্ৰিকৰ পৰীক্ষাত কমেও 1000তকৈ তলত নহয় প্ৰত্যেক বছৰে। তেনে ক্ষেত্ৰত মাত্ৰ এটা স্কুলত 2জন টিচাৰ দি ইমান দিন চলোৱা হৈ আছে, এইটো বৰ দুখৰ কথা। তেনেকুৱা শিক্ষাৰ কোনো প্ৰভিজন আছে নেকি যে গোটেই অসমৰ ল'ৰা ছোৱালীসকলে অকল এটা স্কুলত 2জন শিক্ষক দি পঢ়া শুনা কৰি পেলাই মেট্ৰিক পৰীক্ষা দি থাকিব? এইটোতো আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু তেতিয়াৰ পৰা যেতিয়া আমাৰ প্ৰথমে ৰিকগনাইজ কৰা হ'ল, তেতিয়া এমাইল হিচাপে পঢ়িবলৈ দিয়া হৈ আছিল। এমাইল মানে এনেকুৱা, যিহেতু আমি অসমত অসমীয়া আদাৰ ছাবজেক্টটো অসমীয়া পঢ়ি আছোঁ আৰু সান্তালী লিটাৰেচাৰ এটা পঢ়ি আছোঁ, তাতে 50% মাৰ্ক এছামিছ এটা ছাবজেক্ট পঢ়িব পাইছিলোঁ। 50 মাৰ্কছৰ পৰীক্ষা দিয়া হৈ আছিল আৰু 50 মাৰ্কছৰ হ'লে সাঁওতালী চেপ্টাৰটো দুইটা মিলি 100% মাৰ্ক দিয়া হৈ আছিল। তেনে ক্ষেত্ৰত 73ত কি হ'ল, অসম চৰকাৰে আমাৰ কোনো জাতীয় সংগঠনক নামাতি পেলাই আওকাণ কৰি পেলাই নিজাববীয়াকৈ ডিচিশ্যন লৈ পেলাই আমাৰ সাঁওতালী ছাবজেক্টটো ইলেক্টিভ কৰি থ'লে। ইলেক্টিভ থোৱা মানে কি, অপশ্যনেল। আপুনি যদি পঢ়িবৰ ইচ্ছা আছে পঢ়ক, নপঢ়িলে বেলেগ ছাবজেক্ট পঢ়ক, এনেকৈ মিন কৰি আছে। আমি ক'ব বিচাৰোঁ এইখিনি মুহূৰ্তত বৰ্তমান আমি 8th শিডিউল লেংগুৱেজ হিচাপে আমি ৰিকগনাইজ পাইছোঁ। দিল্লী চৰকাৰে আমাক ৰিকগনাইজ দিছে। এই বেলেগ 8th শিডিউলৰ লেংগুৱেজবিলাক যেনেকৈ বড়ো, এইটো একেলগে ৰিকগনাইজ পোৱা লেংগুৱেজ। ইহঁতে দপে আগুৱাই গৈ আছে, কিন্তু আমাক এনেকৈ দাবী ৰখা দাবাই ৰখা হৈ আছে যে আমি ওপৰৰ ফালে পঢ়িবৰ সুবিধা নাপাওঁ। এই সম্পৰ্কে আমি অসম চৰকাৰত বহুত অৱগত কৰিছোঁ, মেমৰেণ্ডাম দিছোঁ, দেখা সাক্ষাৎ কৰিছোঁ, কিন্তু অকল কথা ভাল কথাৰে আমাক বুজাই দি আমাক এৰি দিয়ে।
তেনে ক্ষেত্ৰত আমি খুব দুখিত। আমি আকৌ ক'ব বিচাৰি আছোঁ, আমাৰ ভাষা সংস্কৃতি লিটাৰেচাৰ ডেভেলপমেণ্টৰ কাৰণে বেলেগ বেলেগ জনগোষ্ঠীয়ে বহুতো সুবিধা পায়, চৰকাৰে গ্ৰেণ্ট পায়। এইটো গ্ৰেণ্টৰ জৰিয়তে চৰকাৰৰ গ্ৰেণ্টৰ জৰিয়তে সিহঁতে দপে নিজৰ ভাষা সংস্কৃতি আগবাঢ়ি যাবৰ কাৰণে সিহঁতে সুবিধা দিয়ে, কিন্তু আমাৰ চাওতাল জনগোষ্ঠীক এই সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। ইয়াৰ উপৰিও আমি কথা ক'ব বিচাৰোঁ যে আমাৰ টেক্সট বুক প্ৰডাকশ্যন যিটো কমিটি, তাতো আমি এপ্ৰ'চ হৈছিলোঁ। লোৱাৰ ক্লাছৰ পৰা আমি লিখা পঢ়াটো ষ্টাৰ্ট কৰিছোঁ। যেনেকৈ LP ছেকশ্যনৰ পৰা আৰম্ভ কৰিছিলোঁ, 73 আমাৰ ME ছেকশ্যনটো ৰিকগনাইজ কৰি দিলে, LP ছেকশ্যনটো বাদি দিলে। বৰ্তমান 3-4 বছৰ ধৰি ব্ৰিটিছ চৰকাৰে আমাক অলপ হোকা দি আছে। এইটোৰ কাৰণে ব্ৰিটিছ চৰকাৰে আমাক এটা সুবিধা দিছে যে আপোনালোকে চাওতালী ভাষাটো ফ্ৰম প্ৰাইমাৰী লেভেল আপোনালোকে পঢ়িব পাৰে। ইয়াৰ এগেইনষ্টত আপোনালোকৰ যিসকলে টিচাৰ ইনভলভ হৈ আছে সিহঁতক লামচাম এনুৱেলি ৰিমিনাৰেশ্যন এটা দি আছে। এইটো কিঞ্চিত পৰিমাণৰ, এইটো ক'ব গ'লে 5,000-6,000 এনেকৈ দিয়ে বছৰত। এইটো এই যুগত মানে লেখত ল'বলগীয়া বস্তু নহয়। গতিকে আমি এই ব্ৰিটিছ চৰকাৰে আমাৰ দাবীখিনি অসম চৰকাৰক জনাই দিছে, আমাৰ দাবীখিনি ফৰৱাৰ্ড কৰি দিছে অসম চৰকাৰক, কিন্তু অসম চৰকাৰে ইয়াৰ ওপৰত আওকাণ কৰি আছে। ইয়াৰ ওপৰত আমাৰ দুখ আছে। গতিকে আমি অসম চৰকাৰক আকৌ ৰিকুৱেষ্ট কৰিব বিচাৰোঁ আপোনালোকৰ TV চেনেলৰ জৰিয়তে, যাতে অসম চৰকাৰে আমাৰ প্ৰতি সহানুভূতি হৈ পেলাই আমাৰ দাবীসমূহ যাতে পূৰণ কৰাত সহায় কৰে। মই আপোনাৰ ওচৰত পুনৰ আহিম। মই অইন ব্যক্তিসকলৰ ওচৰত যাব বিচাৰিছোঁ। আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমাৰ সৈতে ছাত্ৰ সন্থাৰ নেতৃবৰ্গ সাধাৰণ সম্পাদক আছে। এই সামগ্ৰিকভাৱে এই জনজাতিকৰণৰ ইছ্যুটোক লৈ ইমান দিন আপোনালোকে দাবী জনাই আহিছে, কিন্তু কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আগন্তুক সময়ত কিদৰে আগবাঢ়ি যাম বুলি ভাবিছে? চাওক, এতিয়া অসমত থকা 12 লাখ চাওতাল জনগোষ্ঠীক বিগত 70 বছৰত যেনেধৰণৰ শোষণ কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে আৰু প্ৰতাৰণা কৰা হৈছে, তাৰ ফলত আজি এই জনগোষ্ঠীটোক অসম চৰকাৰে আমাৰ উপযুক্ত আত্মসন্মানৰ পৰিচয় দিব নোৱাৰাৰ খাতিৰত ভাৰত চৰকাৰে অসমত থকা খিলঞ্জীয়া থলুৱা ভূমিপুত্ৰ চাওতালসকলৰ আচল পৰিচয় পাব নোৱাৰিলে। এয়া আমি কওঁ, সদৌ চাওতাল ছাত্ৰ সন্থাই অসম চৰকাৰক বাৰ বাৰ কৈ অহাৰ পিছতো যে অসমত থকা খিলঞ্জীয়া চাওতালসকলক চাওতাল হিচাপে পৰিচয় বিচাৰিছোঁ। ইয়াত কোনো চাহ জনগোষ্ঠী হিচাপৰ পৰিচয় কোনো দৰকাৰ নাই, কাৰণ RGI ইতিমধ্যে ৰিকমেণ্ডেশ্যন দিছেই যে চাওতালসকল অসমৰ অকল নহয়, সম্পূৰ্ণ ভাৰতৰ এক খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ। আৰু আমাৰ এই আত্মপৰিচয়ৰ ওপৰত এতিয়া বৰ্তমান যুগলৈকে ৰাজনীতি কৰাটো অসম চৰকাৰৰ ৰহস্যকৰ আৰু হাস্যকৰ কথা। কাৰণ এতিয়া চাওক যে মোদী চৰকাৰে নেতৃত্বত অহাৰ পিছত ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা হৈছে। ডিজিটেল ইণ্ডিয়াৰ যদি কথা কোৱা হৈছে, তাত যদি খিলঞ্জীয়া ভূমিপুত্ৰ নিৰ্যাতিত নিপীড়িত চাওতাল জনগোষ্ঠীয়ে যদি কোনো অধিকাৰেই নাপায়, কোন ডিজিটেল ইণ্ডিয়াৰ কথা ইয়াত ভাৰত চৰকাৰে উপস্থাপন কৰিব বিচাৰিছে? আমি মুকলিকে প্ৰশ্ন কৰিছোঁ যে চাওতাল জনগোষ্ঠীৰ অস্তিত্বৰ যি সংগ্ৰাম, যি আত্মসন্মানৰ সংগ্ৰাম, সেই আত্মসন্মানৰ সংগ্ৰামত অসম চৰকাৰে সম্পূৰ্ণ সহযোগ দিব লাগে। আৰু এই জনগোষ্ঠীটোক আত্মসন্মানৰ যি পৰিচয় চাহ জনগোষ্ঠী বাৰে বাৰে কৰি যি অপমান আমাক জাপি দিয়া হৈছে, যি আমাৰ মান ইজ্জতৰ ওপৰত খেলা ভেকুভাওনা কৰা হৈছে, সেইটো অসম চৰকাৰে বন্ধ কৰক, প্ৰথম কথা। এতিয়া দ্বিতীয় কথা হ'ল, আমাৰ আগন্তুক দিনক এতিয়া মই যদি কওঁ যে আমি আগন্তুক দিনত সংগ্ৰাম কৰি যাম, এই সংগ্ৰাম এতিয়া জাতীয় সংগঠনৰ কাৰণে এটা সংস্কৃতি ৰূপে অভিভূত হৈছে। চৰকাৰে গম পোৱা হৈছে যে এইসকল আগন্তুক দিনত সংগ্ৰাম কৰিব। আমি সংগ্ৰামৰ পক্ষ নহয়। আমি এতিয়া অসম চৰকাৰক এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে কোনো জনগোষ্ঠীয়ে যি অসমৰে খিলঞ্জীয়া হয়, ভাৰতৰে খিলঞ্জীয়া হয়, সেই জনগোষ্ঠীয়ে নিজৰ অধিকাৰৰ প্ৰাপ্য পাবৰ কাৰণে কি সংগ্ৰামেই অনিবাৰ্য নেকি? সংগ্ৰামেই কৰিব লাগিব নেকি? যদি সেয়াই সংগ্ৰামেই অনিবাৰ্য হয়, সমগ্ৰ অসমত এক অভ্যন্তৰীণ পৰিস্থিতি সৃষ্টি হ'ব, তাৰ বাবে অসম চৰকাৰ জগৰীয়া হ'ব। কিন্তু সেয়া আচল সমস্যা সমাধান নহয়। অসম চৰকাৰক আমি অনুৰোধ জনাওঁ যে এই খিলঞ্জীয়া নিপীড়িত জনগোষ্ঠীৰ অস্তিত্ব আত্মসন্মানৰ যি সংগ্ৰাম, এই সংগ্ৰামক সন্মান দিয়া উচিত। কাৰণ এই জনগোষ্ঠীটোৰ ইতিহাস চাবলৈ গ'লে
ইয়াত যিসকল প্ৰথম অষ্ট্ৰিক জনগোষ্ঠীৰ মানুহে আহিছিলে সেই জনগোষ্ঠীৰ এটা অংশ হয় আৰু সেই হিচাপে চাওতাল জনগোষ্ঠীক সন্মান দিয়া আৰু এই জনগোষ্ঠীৰ আৰ্থিক সামাজিক শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱা এইটো অসম চৰকাৰক আমি সংগ্ৰাম কৰি ইয়াৰ উত্তৰ বিচৰা নাই। অসম চৰকাৰে নিজে এইখিনি উপযাচি আমাক দিব লাগে। নিশ্চয় আমি পুনৰ কথা পাতিম, কিন্তু এইখিনি লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। মাজনীয়ে ডায়েট কৰিছে, ইয়াৰে কি উগাৰ আহে দেচোন। কি দাদা দাঁতৰ সমস্যা? ফুচকা খাওঁতে দাদাগিৰি, কিন্তু টুথপেষ্টত নিমখ আছেনে? টুথপেষ্টত নিমখ? হয়, কলগেট এক্টিভ সল্টৰ সৈতে দাঁতৰ সমস্যাৰ কোনো চান্সে নাই। ইয়াত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ। এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলেই পৰিষ্কাৰ কৰে, ফলত দাঁত হৈ ৰয় প্ৰব্লেম ফ্ৰী আৰু স্মাইল ৱাৰি ফ্ৰী। দাঁতৰ সমস্যা চান্সেই নাই। ৱাৰি ফ্ৰী স্মাইলৰ সজ্জাৰে উজ্জ্বলাই তোলক পূজা। লৈ আহক কলগেট এক্টিভ সল্টৰ পূজাৰ হাঁহি পেক। আসাম টকছৰ আন এক ত্বৰান্বিত গতি, অপ্ৰতিৰোধ্য, অনিৰুদ্ধ, অপৰিহাৰ্য। আমি বিচাৰিম হেঁপাহৰ সেউজীয়া, প্ৰসাৰিত কৰিম চেতনাৰ পৰিধি। বাতৰিৰ আঁৰত সকলো বাতৰিৰ প্ৰস্থচ্ছেদ। আপোনাৰ খবৰ আপোনাৰ বাবেই। নতুন গতি, নতুন ত্ৰুটি। আসাম টকছ। Yellow diamond rings got their super sock potato toys, super duper, super duper toys. Super duper, super duper. Itne sare toys, itni sari choice, जी भर के खेलो make super duper toys. Super duper, super duper toys. Yellow Diamond Rings के 5 रुपए के पैक के साथ पाओ सुपर डुपर टॉयज। टेस्ट भी सुपर डुपर टॉयज भी। আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বিৰতিৰ পিছত আমি উভতি আহিছোঁ। আমি এইবাৰ কথা পাতিব বিচাৰিছোঁ অইন নেতৃবৰ্গৰ সৈতে। দেখিবলৈ পোৱা গৈছে যে ভূমিৰ অধিকাৰ এক সমস্যা হিচাপে চিহ্নিত হৈছে। আপোনালোকে ভূমিৰ অধিকাৰ পোৱা নাই, এই ক্ষেত্ৰত কি ক'ব বিচাৰিব? হয়, নমস্কাৰ, মোৰ নাম কায়ন কুমাৰ হেমৰম, মই সদস্যতা ছাত্ৰ সন্থাৰ উপদেষ্টা। তো এইখিনি আমি ক'ব বিচাৰিছোঁ আমাৰ যিটো ভূমি অধিকাৰ, আমি এইখিনি চাবলৈ গ'লে অসমৰ যিটো ভূমি অধিকাৰ আইন, যিটো মানে আছাম লেণ্ড ল' বুক আছে, সেই হিচাপত 1886 চেপ্টাৰ 10 এইটো সম্পূৰ্ণকৈ সন্নিৱিষ্ট আছে, চাওতালসকলৰ নিজাববীয়াকৈ ভূমি আছে। কিন্তু এইখিনি ভূমি আমাৰ লোকৰ প্ৰতি যিখিনি দিব লাগিছিল, কিন্তু আজিলৈকে আমি এইখিনি আবণ্টন পোৱা নাই আৰু আজিলৈকে এইখিনি আমাক দিয়া হোৱা নাই। তো এইখিনি আমাৰ কথা, যিটো নেকি আমালোকৰ বাৰম্বাৰ আমাৰ ভূমি অধিকাৰৰ পৰা অসম চৰকাৰে বাৰম্বাৰ আমালোকক বঞ্চিত কৰি ৰাখিছে। দ্বিতীয় কথাটো হৈছে যিটো নেকি আমাৰ মানুহ চাওতাল জনগোষ্ঠীসকলে একৰ্ডিং টু ফৰেষ্ট ৰাইট এক্ট 2006 মতে যিখিনি মানে অসম চৰকাৰে এতিয়া নতুনকৈ মাতৃপট্টা দিব বিচাৰি আছে, কিন্তু আজি সেইখিনি মাতৃপট্টাৰ পৰা আমাৰ চাওতালসকলক বঞ্চিত কৰি ৰাখিছে। তো গোটেই অসম জুৰি আমাৰ চাওতালসকলৰ মানে বিভিন্ন ফৰেষ্ট এৰিয়াত আছে, কমচে কম 70% চাওতালসকলে ফৰেষ্ট এৰিয়া আছে। কিন্তু ফৰেষ্ট এৰিয়াত যিবিলাক চৰকাৰ তৰফৰ পৰা যিখিনি ভূমি পাট্টা আবণ্টন দিয়াৰ ক্ষেত্ৰত যিখিনি মানে কাৰ্যকৰী পন্থা হাতত লৈছে, কিন্তু সেইখিনি কাৰ্যপন্থা হাতৰ পৰা চাওতালসকলক বঞ্চিত কৰি ৰখা হৈছে। এইখিনি আমাৰ অনুৰোধ, যাতে অসম চৰকাৰে তেনেকুৱা ধৰণৰ যাতে চাওতালসকলক অৱহেলা নকৰি চাওতালসকলে যিখিনি এখেতে একৰ্ডিং টু ফৰেষ্ট ৰাইট এক্ট 2006 মতে সেই হিচাপত আমাৰ চাওতালসকল ফৰেষ্ট ভূমিৰ অধিকাৰ পাব লাগে। আৰু মোৰ কথা এইখিনি, যিখিনি আমাৰ বিশেষকৈ 1996 যিটোখিনি আমাৰ গোষ্ঠীগত সংঘাত হৈছিল আমাৰ বড়ো আৰু চাওতাল জনগোষ্ঠীৰ মাজত, কিন্তু আজিলৈকে বিভিন্ন আমাৰ চাওতাল জনগোষ্ঠী নিজৰ গাঁৱলৈ যাব পৰা নাই। কিন্তু বাৰ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আমি সেই বিষয়টো পাতিম, কিন্তু দেখিবলৈ পোৱা হৈছে ভূমি অধিকাৰ লাগে বুলি আপোনালোকে কৈ আহিছে। ভূমি অধিকাৰ নোহোৱাৰ ফলশ্ৰুতিত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। মই যদি সহজকৈ দৰ্শক ৰাইজক বুজাব বিচাৰোঁ যে ভূমিৰ অধিকাৰটো আপোনালোকৰ নথকাৰ কাৰণে কেনেধৰণৰ সমস্যা হৈছে, কিবোৰ বিষয়ত সমস্যা হৈছে, অলপ ক'ব নেকি? আমি এইখিনি আমাৰ মেইনলি সমস্যা হৈছে, কিন্তু যিটো অফিচিয়েলি আমাৰ ৰেকৰ্ডবিলাক আগত আছে, কিন্তু বৰ্তমানলৈকে নাই। আৰু যিখিনি মাটিৰ হস্তান্তৰ কৰিব লগা হয়, তেতিয়া বিশেষকৈ আমাৰ বি টি ইডিত যদি কৰিবলৈ লগা হয়, তেতিয়াহ'লে বি টি প্ৰশাসন ফালৰ পৰা আমাৰ এটা NOC দিব, এখেতে দিব, তাৰপিছত আমি সেইখিনি এলটমেণ্টটো পাওঁ। কিন্তু সেইখিনিৰ পৰা আমালোককো বঞ্চিত কৰি দিয়া হৈছে। এইখিনি আমি অফিচিয়েলি আমি বহুত অসুবিধা ভোগ কৰি আছোঁ। আৰু এটা কথা, এইখিনি আমি যিমান নেকি মানে আমাৰ যিটো ভূমি আইন 1886 চনত যিখিনি কৰা হৈছিল, সেই ক্ষেত্ৰত যিখিনি বেলবৰ্গ এৰিয়া, সেইখিনি বেলবৰ্গ এৰিয়াত আপোনালোকে চাব পাৰে বহুত দিনৰ পৰা আগতে প্ৰথমতে আমাৰ চাওতালসকলৰে
একতাৰ নামত মানে সেইটো লিপিবদ্ধ আছে, কিন্তু তাৰ বাৰে বিভিন্ন জনগোষ্ঠীয়ে এইটো ক্ৰয় কৰি নিজৰ মাটি হিচাপে এখেতে দখল কৰি লৈ আছে। তো এইখিনি আমাৰ অনুৰোধ চৰকাৰ ফালৰ পৰা যাতে আমালোকৰ মাটিৰ অধিকাৰখিনি সম্পূৰ্ণৰূপে আমালোকক দিব লাগে। জ্যেষ্ঠ ব্যক্তিসকল আছে, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এই যি ভূমিৰ সমস্যা, ভূমি অধিকাৰ যিটো আপোনালোকৰ আজিলৈ পোৱা নাই, কি ক'ব চৰকাৰ? নমস্কাৰ, মই উইলিয়াম মুৰ্মু, অম চৰকাৰী স্বাস্থ্য সভাৰ সম্পাদক। মই ধন্যবাদ জনাইছোঁ আমাৰ আসাম টক্সৰ জৰিয়তে আমাৰ সমস্যাবিলাক তুলি ধৰিবৰ কাৰণে চেষ্টা কৰিছে, ভাল লাগিছে। সমস্যা আছে, আমাৰ সকলো ধৰণৰ সমস্যা আছে, বিশেষকৈ মাটিৰ ক্ষেত্ৰত যেনেকৈ সমস্যা হৈ আছে, ভূমিৰ ক্ষেত্ৰত যেনেকৈ সমস্যা হৈ আছে। স্থায়ী মানুহবিলাকক এতিয়া এনেকুৱা এটা ট্ৰিটমেণ্ট দি আছে যেন তেওঁলোকে বোধহয় বিদেশী, তেওঁলোকে বেলেগ দেশৰ পৰা অহা, বেলেগ ষ্টেটৰ পৰা অহা, বেলেগ ৰাষ্ট্ৰৰ পৰা অহা এনেধৰণৰ হৈ আছে। স্থায়ী যিবিলাক মানুহ আছে, ইমান দিনে স্থায়ীভাৱে বসবাস কৰি আছে, তেওঁলোকে স্থায়ীভাৱে থকাৰ কাৰণে কোনো ধৰণৰ সুবিধা দিছে নেকি? যে ফৰেষ্টত আজি ইমান দিন ধৰি মানুহবিলাকে বসবাস কৰি আছে, কিন্তু সেই মানুহবিলাকক সময়ে সময়ে তেওঁলোকক উচ্ছেদ কৰাৰ এটা মানে ষড়যন্ত্ৰ চলাই আছে। আমি এইটো গৰিহণা জনাওঁ যে এই ধৰণৰ পক্ষপাতিত্ব হ'ব নালাগে। ফৰেষ্টত যিবিলাকে ইলিগেলি মানে বসবাস কৰি আছে, তেওঁলোকে যি জনগোষ্ঠীৰে হওক, তেওঁলোকক আপোনালোকে বাহিৰ কৰক নীতি নিয়ম মতে। কিন্তু যিবিলাক স্থায়ী মানুহ আছে, আজি দিন ধৰি বছৰ ধৰি যুগ ধৰি তেওঁলোকে বসবাস কৰি আছে, তেওঁলোকক বিভিন্ন ষড়যন্ত্ৰ কৰি এইবিলাকক ওলাই দি আছে আৰু তেওঁলোকক এই মাটিৰ পৰা তেওঁলোকে বঞ্চিত কৰি আছে আৰু বিভিন্ন সময়ত তেওঁলোকক ঘৰ বাৰী জ্বলাই দি আছে মাজে মাজে, আৰু তেওঁলোকে বহুত ধৰণৰ মানে অসুবিধাত ভুগি আছে। গতিকে এইটো হ'ব নালাগে, আৰু এইটো হ'লে চবৰ কাৰণে হওক। তাৰমানে আপুনি ক'ব বিচাৰিব নেকি যে এটা সুপৰিকল্পিত এটা ষড়যন্ত্ৰ আৰম্ভ হৈছে বা চলি আছে? খুব ভাল এইটো কথা, আৰু ভাল পৰিকল্পনা এইটো। মানে এটা জনগোষ্ঠীক লাহেকৈ যেনে এটা ঠাইৰ পৰা যাতে বঞ্চিত কৰা হয় আৰু তেওঁলোকক মানে ভূমিহীন কৰা হয়, আৰু তেওঁলোকক পথৰ ভিকাৰী হিচাপত তেওঁলোকেও যাতে থাকিব পাৰে, আৰু তেওঁলোকে কোনো ধৰণৰ যাতে উন্নতি কৰিব নোৱাৰে। আৰু যাৰ কাৰণে আজি গোটেই অসমত, আমাৰ অসমখন যদি পিছ পৰি থাকিব লাগে, অকল চাওতাল জনগোষ্ঠীৰ কাৰণে পিছ পৰি থাকিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, থকা মেলাৰ ক্ষেত্ৰত, ঘৰ বাৰীৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে অসমৰ যিটো লিটাৰেচি ৰেটেই হওক বা যিটো আয় ব্যয়ৰ যিটো ৰেট আছে, গোটেইটো বস্তুকে অকল চাওতাল জনগোষ্ঠীৰ কাৰণে আমাৰ এই অসমখন পিছ পৰি থাকিব। অতি দুৰ্ভাগ্যজনক। মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। অতি দুৰ্ভাগ্যজনক কথা যে সুপৰিকল্পিত, উপৰোক্ত বক্তাজনে কোৱা মতে সুপৰিকল্পিতভাৱে আচলতে আপোনালোকক গৃহহীন কৰিব বিচাৰিছে, পথৰ ভিক্ষাৰী কৰিব বিচাৰে যে এই ভূমি অধিকাৰৰ পৰা আপোনাক আঁতৰাই। সঁচাকৈ ভূমি সমস্যাৰ চাওতালসকলৰ এক দীৰ্ঘদিনীয়া সমস্যা, আৰু এই ভূমি সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে সাংঘাতিকভাৱে ভোগ কৰিব লগা হৈছে। ইয়াৰ আগতে মই দুটা কথা ক'বই লাগিব যে আজি অসমৰ সীমান্তত আজি চাওতালসকলে প্ৰহৰী ৰূপে তেওঁলোকে বাস কৰি আহিছে। আজি আপোনাৰ খোংকোখৰ পৰা আৰম্ভ কৰি ধেমাজি জোনাইলৈকে এই গোটেই অঞ্চলত আপোনাৰ অৰুণাচলকে ধৰক বা এইফালে নাগালেণ্ডেই হওক, নাগালেণ্ড সীমান্তত চাওতালসকলে আজি বসবাস কৰি সীমান্তৰ প্ৰহৰী হিচাপে কাম কৰিছে। আৰু যদি তেওঁলোকে এই সীমান্তত যদি তেওঁলোকে নাথাকিল হয়, নিশ্চয়কৈ আজি অৰুণাচলৰ যিটো আগ্ৰাসন বা নাগাৰ যি আগ্ৰাসন, সেই আগ্ৰাসনে অসমৰ ভূমি সংকুচিত কৰি আহিছিল। আজি এই চাওতাল জনগোষ্ঠীয়ে এই সীমান্তত বসবাস কৰি আজি অসমৰ ভূমিৰ প্ৰহৰী ৰূপে থাকি আজি অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে, আৰু সেই জনগোষ্ঠীৰ লোকসকলকে আজি চৰকাৰে মানে পদে বঞ্চিত কৰি আহিছে। আৰু এই ভূমি অধিকাৰৰ পৰা তেওঁলোকক এনেধৰণে কৌশলগতভাৱে বঞ্চিত কৰা হৈছে যে বিভিন্ন সময়ত তেওঁলোকক এই জনগোষ্ঠীটোক কি কৰাইছে, গোষ্ঠী সংঘৰ্ষ লগাই হওক, তেওঁলোকে সেই ভূমিৰ পৰা আঁতৰাই পঠোৱা বা বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান গঢ়ি স্থাপন কৰি এই জনগোষ্ঠীটোক তেওঁলোকৰ যিটো পট্টাৰ মাটি, ম্যাদী পট্টাৰ মাটিকো তেওঁলোকক যিখন গাঁৱত 30-40খন ম্যাদী পট্টাৰ গাঁৱত বসবাস কৰা লোকসকলকো যে অন্য ঠাইলৈ স্থানান্তৰ কৰি তেওঁলোকক তাৰ পৰা মানে কৌশলগতভাৱে তাৰ পৰা স্থানান্তৰকৰণৰ প্ৰক্ৰিয়াবিলাক চলি থাকে। কিন্তু আজি অসমত চাওতাল ছাত্ৰ সন্থাই এই ক্ষেত্ৰত দৃঢ় ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব মনলৈ আহিছে যে অলপ দিনৰ আগতে আজি কোকৰাঝাৰতে ঝাউলাবাৰীতে মানে
চাওতাল জনবসতি প্ৰধান অঞ্চল তাত ম্যাদী মাটি থকা অঞ্চল আৰু তাত তেওঁলোকে অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে আৰু BTC প্ৰশাসনে কি কৰিছিল সেই জনগোষ্ঠীটো তাৰ পৰা আঁতৰাই তাত বিমান ঘাটি স্থাপনৰ এটা প্ৰক্ৰিয়া কৰিছিল আৰু সেই লোকসকল তাৰ পৰা স্থানান্তৰ কৰি কোনোবা এটা ঠাইলৈ তেওঁলোকক পঠোৱাৰ এটা মানে কৌশলগত এটা কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ বা চাওতাল জনগোষ্ঠীৰ প্ৰতিবাদ সেইটো তাতে স্থিমিত হৈ পৰিল এই ভূমিৰ ক্ষেত্ৰত মই আৰু দুটামান কথা ক'ব লাগিব যে আজি চাওতালসকলৰ যে আজি ট্ৰাইবেল বেণ্ড এণ্ড ব্লক চাওতালসকলৰ নামত আছে তাতো কৌশলগতভাৱে আজি সেই মাটি আজি বিক্ৰী কিনা বেচা হৈছে আচলতে সেই মাটি কিনা বেচা হ'ব নোৱাৰে আৰু তাত চাওতালসকলৰ বাহিৰে তেওঁলোকে সেই মাটিখিনিক বেলেগে কিনা বেচা বা কিনিব নোৱাৰে বা তাত তেওঁলোকে বেচিব নোৱাৰে তেনেকুৱা এটা অধিকাৰ থকাৰ পিছত তাত কৌশলগতভাৱে চৰকাৰে কি কৰিছে যে তেওঁলোকক আজি এই যে ট্ৰাইবেল আচলতে চৰকাৰে এক প্ৰকাৰ স্বীকৃতি দিয়ে দিছে চাওতালসকল ট্ৰাইবেল আৰু কৌশলগতভাৱে তেওঁলোকৰ ভূমি অধিকাৰ কাঢ়ি নিবৰ কাৰণে তেওঁলোকক কি হৈছে তেওঁলোকে চাওতালসকল ট্ৰাইবেল নহয় দুই মেৰুত তেওঁলোকে থাকি পেলাই তেওঁলোকে বিপৰীত স্থিতি গঠন কৰি আহিছে যাৰ কাৰণে চাওতালসকলৰ আজি ভূমিসমূহ সংকুচিত হৈ আহিবলৈ ধৰিছে অতি দুৰ্ভাগ্যজনক এনেধৰণৰ এক চক্ৰান্ত আপোনালোকৰ বিৰুদ্ধে হৈছে বুলি উল্লেখ কৰিছে আগৰ বক্তাসকলে কৈয়ে গ'ল যে আমি ইয়াৰে ভূমিপুত্ৰ ইয়াৰে খিলঞ্জীয়া সেইখিনি আমি বুজিলোঁ সেই কথাখিনি উল্লেখ কৰিছে কিন্তু তেখেতসকলে কৈছে যে এক পৰিকল্পিত চক্ৰান্ত আৰম্ভ হৈছে ইয়াক আমি পৰিকল্পিত একটা চক্ৰান্ত হৈ কাৰণ এতিয়া চাবলৈ গ'লে 96ত যিটো গোষ্ঠী সংঘৰ্ষ হ'ল সেই গোষ্ঠী সংঘৰ্ষ হোৱাৰ পিছত এতিয়া কিছুমান পেপাৰে পত্ৰয়ে এতিয়া ওলাই গ'ল গোষ্ঠী সংঘৰ্ষ হয় এতিয়া কিমান যুক্তিযুক্ততা আছে সেই সংঘৰ্ষটো গোষ্ঠী সংঘৰ্ষ হৈছিলে নে নিধন কৰা হৈছিলে আমাক কাৰণ অসমৰ উত্তৰ ছাইডৰ যিমানখিনি ভূমি আছে মেক্সিমাম ভূমিতেই চাওতাল জনগোষ্ঠীয়ে বসবাস কৰা ভূমিখিনি হয় আৰু সেই ভূমিখিনি বনাঞ্চলৰ অন্তৰ্গত ভূমি হয় কাৰণ 96ৰ পিছত যি অবিৰামভাৱে আমাক উচ্ছেদ কৰা হৈছে হত্যা কৰা হৈছে নিধন কৰা হৈছে ইয়াৰ প্ৰতি চৰকাৰে যিমানখিনি গুৰুত্ব দিব লাগিছিলে আজিৰ দিনত সেইখিনি গুৰুত্ব আমি দেখি নাপালোঁ কাৰণ আমি অশিক্ষিত হোৱাৰ কাৰণেই বা আমি শিক্ষা দিশক আগবাঢ়ি যাব নোৱাৰাৰ কাৰণেই হওক যে অসম চৰকাৰে আমাক নিধন কৰাৰ এক সহযোগ কৰা যেন আমি অনুভৱ কৰিছোঁ কাৰণ 1996 চনত যিসকল মানুহে পুনৰ সংস্থাপন হৈ গ'ল সেই পুনৰ সংস্থাপন হোৱা মানুহখিনি যিমানখিনি প্ৰশাসনিক ব্যৱস্থাৰ দায়িত্ব আছিলে সেইখিনি দায়িত্ব সম্পূৰ্ণ নহ'ল 96ত গোষ্ঠী সংঘৰ্ষৰ গৃহহাৰা হোৱা লোকসকলক আৰ্থিক যিখিনি সাহায্য দিব লাগিছিলে সেই সাহায্য আজিলৈকে প্ৰদান কৰা নহ'ল নিজা ইচ্ছাত স্বইচ্ছাকৃতভাৱে গৈ আজি সংস্থাপন হৈ গ'ল আৰু তাৰ পিছে 2014 চনত আমাক একেবাৰে পশু নিৰ্লজ্জভাৱে আমাক হত্যা কৰা হ'ল তাৰো কোনো আজিলৈকে বিচাৰ নহ'ল সেই বিচাৰ কৰিব লাগিব আৰু চাওতালসকলৰ যিখিনি ইয়াৰ অস্তিত্ব আৰু আত্মসন্মানৰ যিটো সংগ্ৰাম সেই সংগ্ৰামত অসম চৰকাৰে সম্পূৰ্ণভাৱে সহযোগ কৰিব লাগিব আমি এইখিনি লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমাৰ স্মাইল সম্পূৰ্ণ হৈ পৰে যেতিয়া খোৱা বোৱাৰ পিছত কিবা এটা মিঠা থাকে যেতিয়া কাহিনীৰ এণ্ডিং সুন্দৰ হয় আৰু আমাৰ স্মাইলৰ সুৰক্ষা সম্পূৰ্ণ হৈ পৰে যেতিয়া কোলগেট ৱেট শক্তি থাকে ইয়াত আছে আমলখি এল'ভেৰা লং হানিৰ দৰে আয়ুৰ্বেদিক ইনগ্ৰিডিয়েণ্টছ আৰু মোৰ কোলগেটৰ ভৰসা আমাৰ স্মাইলৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে এটা কমপ্লিট টুথপেষ্ট কোলগেট ৱেট শক্তি প্ৰতিটো খবৰৰ আঁৰত থাকে বহু খবৰ আৰু সেই খবৰবোৰৰ মাজতে লুকাই থাকে বহু অপ্ৰকাশিত খবৰ আৰু সেই খবৰৰ সন্ধানত কাৰ্যবাহী সম্পাদক দেৱজিৎ তালুকদাৰৰ বিশেষ অনুষ্ঠান খবৰৰ খবৰ প্ৰতি সোমবাৰে নিশা 8 বজাত কেৱল আসাম টক্সত উলিয়াই দে ইহঁতক ঘৰৰ পৰা আৰে আমাক কি উলিয়াব মহাজন আগতে নিজৰ দাঁতৰ পৰা পালেংটো উলিয়াই দেখুৱাও ওলাই গ'ল স্ৱেগ যদি আনিলে হয় কোলগেট জিগজেগ ইয়াৰ জিগজেগ ব্ৰিচেলছে দাঁতত লাগি ধৰা খাদ্য পৰিষ্কাৰ কৰে কোলগেট জিগজেগ আনিব নহয়
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কৈ আছিলোঁ চাওতাল জনগোষ্ঠীৰ সৈতে আমি আছোঁ, তেখেতসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আমি জানিবলৈ আহিছোঁ আৰু সেই সমস্যাসমূহ কিদৰে সমাধান কৰিব পাৰি বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰা উচিত সেই বিষয়সমূহ জানিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। আমাৰ সৈতে জনগোষ্ঠীটোৰ জ্যেষ্ঠ মহিলাসকল আছে, তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। বহু সমস্যা আপোনালোকৰ আছে, এগৰাকী মহিলা হিচাপে আপুনি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে বা কোনবোৰ বিষয় আপুনি উল্লেখ কৰিব বিচাৰিব? নমস্কাৰ, আমি কুন্তলা মুৰ্মু, সান্তালী মহিলা সমিতি সভাপতি আৰু আছাম টকক আমি ধন্যবাদ স্বাগতম জনাইছোঁ। আমি ক'ব বিচাৰিছোঁ আজি যে ইমান দিনৰ পৰা যেনিবা ৭০ বছৰৰ পৰা আমাৰ সান্তালসকলৰ জনগোষ্ঠীৰ আমি বহুত দুখভোগীয়া, বহুত দুখীয়া। এইটোৰ কাৰণে আজিলৈ আমাৰ জনজাতিকৰণ হোৱা নাই, বেলেগ বেলেগ কাণ্ট্ৰিত জনজাতিকৰণ হ'ল। ইমান দিনৰ পৰা আমি প্ৰতিবাদ কৰি আছোঁ জনজাতিকৰণৰ কথা, আজিলৈকে আমাক চৰকাৰে ঠগি আছে, পিছুৱাই দি আছে। এইটোৰ কাৰণে আমি বহুত দুখভোগীয়াৰ কথা। বেলেগ বেলেগ জাগাৰ জনজাতিকৰণ হৈছে। এই হিচাপত আমি ভাৰত সংবিধান হিচাপত আমি দাবী কৰি আছোঁ, যেনেকুৱা ভাৰত সংবিধানৰ হিচাপত মতে আমাক যাতে অসমতো আমাক জনজাতিকৰণ হয়। আৰু আমাৰ মহিলা সমস্যা বহুতে জনজাতিকৰণ নোহোৱাৰ কাৰণে আমাৰ মহিলাসকল বহুত দুখীয়াত পৰি আছোঁ, বহুত দুখীয়া। আমাৰ এতিয়া মহিলাবিলাকে বেলেগ বেলেগ কাণ্ট্ৰিত যাই আছে, বেলেগ বেলেগ কাণ্ট্ৰিত আমাৰ বহুত ল'ৰা ছোৱালী বিষয়ে বেছি ভুগি বেলেগ বেলেগ ৰাজ্যত গৈ আছে, বেলেগ বেলেগ ৰাজ্যত যাই আছে, তাতে বহুতে মৃত্যুবৰণ কৰা হৈছে আৰু বহুতে এনেকুৱা কষ্টত ভুগিব লগা হৈছে। বহুতে কিছুমানে মানে বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা কিছুমানে ঘূৰাই আনিব পাৰিলোঁ আৰু কিছুমানে এনেকুৱা কষ্টত পৰি আছে। এইটোৰ কাৰণে চৰকাৰৰ ওচৰত আমি অনুগ্ৰহ কৰি আছোঁ যাতে আমাৰ অসমতো আমাৰ আসামতো জনজাতিকৰণ হয় আৰু আমাৰ মহিলাসকলৰ যাতে সা সুবিধাখিনি দিলে আমিও যাতে আগবঢ়াই যাব পাৰিম। আৰু মহিলাসকলে বহুত এনেকুৱা ডাইনী হত্যা আৰু বহুতে এনেকুৱা জাগাত বহুত অসুবিধা হয় আৰু আজিলৈকে আমাক এনেকুৱা সা সুবিধা আমি পোৱা নাই। এইটোৰ কাৰণে আজি আমি অনুগ্ৰহ কৰি আছোঁ যাতে আমাৰ মহিলাসকলৰ কাৰণেও সুবিধা দিয়ে। আৰু আমাৰ বহুতেও এনেকুৱা অসুবিধা আছে, মানে আমাৰ ভাষাৰ বিষয়েও আজিলৈকে আমাৰ সান্তালী ভাষাখন আমাৰ চৰকাৰে, অসম চৰকাৰ বা ভাৰত চৰকাৰে গ্ৰহণ কৰিব পৰা নাই। বেলেগ বেলেগ জাতিয়ে নিজৰ ভাষা নিজৰ ভাষাৰে কিতাপ পঢ়িব পাৰিছে। আজিলৈ আমাৰ অসমত বা আসামত আমি আমাৰ নিজৰ ভাষা আজিলৈকে আমাক পৰিচয় দিয়া নাই। সান্তাল হিচাপত আমাৰ ভাষাখিনি গ্ৰহণ কৰা নাই। আমাৰ ইমান ডাঙৰ পৃথিৱীত যেনিবা আমাৰ দুটাই সান্তালী ভাষাৰ শিক্ষক দিয়া হৈছে। এইটোৰ কাৰণে আমাৰ সান্তাল মহিলা হিচাপত আমি প্ৰতিবাদ কৰি আছোঁ যাতে প্ৰত্যেক স্কুলত আমাৰ সান্তালী ভাষাখন দিয়ে বা সান্তালী টিচাৰখন দিয়ে। আৰু এই হিচাপত যাতে অসম চৰকাৰ বা ভাৰত চৰকাৰ গ্ৰহণ কৰিলে যাতে এই আমাৰ সান্তালী ভাষাখন পালে আমি সান্তালৰ পৰিচয়টো পাম। ধন্যবাদ। অন্যান্য ব্যক্তিসকল আছে, অন্যান্য আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এই সমস্যাসমূহ আপোনালোকৰ জনগোষ্ঠীৰ আমি পাতি আছোঁ, আপোনাৰ দৃষ্টিত আৰু কেনেধৰণৰ বিষয়সমূহ আছে? ধন্যবাদ। মই বিমল হেম্ব্ৰম, সদৌ চাওতাল ছাত্ৰ সন্থাৰ ভাইচ প্ৰেছিডেণ্ট। মই এইখিনি সময়ত মই এটা বস্তু ক'ম, যিটো বস্তুৱে নেকি, যিটো ভাষাই নেকি গোটেই অসমখনীয়া তোলপাৰ লগাইছে। চাওক, এতিয়া খিলঞ্জীয়া শব্দ যিটো আহিছে আৰু আজিৰ তাৰিখত মই সেই খিলঞ্জীয়া শব্দটো চৰ্চিত হ'ব লাগে বুলি মোৰ ফালৰ পৰা মই সেইটো বিশেষ বস্তু বুলি মই ভাবোঁ। মই যিহেতু এই অসমত বসবাস কৰি দীৰ্ঘদিন অসমত বসবাস কৰি থকা চাওতাল জনগোষ্ঠীক খিলঞ্জীয়া মঞ্চই হওক বা অসম চৰকাৰে হওক বা খিলঞ্জীয়া বিষয়ে যিবিলাক কৰ্মকৰ্তাসকলে খিলঞ্জীয়াসকলৰ কাৰণে সাংবিধানিক সুৰক্ষা কৱচ দিবৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে, সেইবিলাক ব্যক্তিলৈ মই এটা অনুৰোধ জনাব খুজিছোঁ যে প্ৰথমতে মই এটা কথা ক'ব খুজিছোঁ যে অসমত প্ৰাক ঐতিহাসিক যুগৰ পৰাই সান্তাল জনগোষ্ঠী বসবাস কৰি আছে। আৰু সেই কথাটো মই কোৱা কথা নহয়, এই কথাটো বহুত ধৰণৰ পণ্ডিতে বহুত সময়ত সান্তাল জনগোষ্ঠীৰ বিষয়ে বহুত ধৰণৰ মন্তব্য দাঙি ধৰিছে। কিছুমানে কৈছে যেতিয়া অসমত ব্ৰিটিছ আহিছিলে আৰু ব্ৰিটিছৰ আমোলত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ষ্টেটৰ পৰা সান্তাল জনগোষ্ঠীক অসমলৈ চাহ বাগিচাত কাম কৰিবলৈ অনা হৈছিল। কিন্তু আজিৰ তাৰিখত চাব গ'লে যে অসমত যিবিলাক সান্তাল জনগোষ্ঠী বাহিৰৰ পৰা অনা হৈছিল, মই একেবাৰে নকওঁ যে তেওঁলোকক অনা হোৱা নাই, তেওঁলোকক যথেষ্ট পৰিমাণে হয়তো অনা হোৱা নাই। আমাৰ হিচাপত মাত্ৰ 600জন চাওতাল জনগোষ্ঠীক চাহ বাগানত কাম কৰিবৰ কাৰণে এই ঠাকুৰগাঁৱত বাহৰ পাতি তেখেতসকলক ৰখা হৈছিল। আৰু আজিৰ তাৰিখত এই 600 সান্তাল জনগোষ্ঠীৰ পৰা যে 15 লাখ জনগোষ্ঠী ইয়াত হ'ব, এইটো কোন যুক্তিৰ কথা?
সেই কথাটো হয়তো চাওতাল ছাত্ৰ সন্থাই কেতিয়া মানি ল'ব নোৱাৰে তাৰ কাৰণে আজি কিছুমান আমাৰ ইভিডেন্স আছে অসমত যে অতীতৰ পৰা বসবাস কৰি সান্তাল জনগোষ্ঠী আমাৰ ইভিডেন্স আছে প্ৰথম ইভিডেন্সটো হৈছে যে আজিৰ তাৰিখত সান্তালবিলাকৰ যিটো ভূমি আছে যিটো সম্পত্তি আছে আজিৰ তাৰিখত সান্তালবিলাকৰ ক'বলৈ গ'লে নিজস্ব সম্পত্তি নিজস্ব মাটি বাৰী 100 বিঘাৰ বেছি আছে তো চাওক এই আগৰ যুগত সান্তালবিলাকৰ মাটি বাৰী কিমান হ'ব পাৰে আৰু সান্তালবিলাকে যিটো ভূমিত এতিয়া বসবাস কৰিছে সেই ভূমিটো সান্তালবিলাকে বেলেগ জনজাতিৰ পৰা ক্ৰয় কৰি লোৱা নহয় এইটো উদাহৰণ পোৱা নাযায় কিন্তু সান্তালবিলাকৰ মাটি যে বেলেগ জনগোষ্ঠীয়ে ক্ৰয় কৰিছে গোষ্ঠীগত সংঘৰ্ষৰ জৰিয়তে লগতে সান্তাল জনগোষ্ঠীক হত্যা লুণ্ঠন কৰি পেলাই তেখেতসকলৰ সম্পত্তি অধিগ্ৰহণ কৰা হৈছে তাৰ উদাহৰণ যথেষ্ট আমি দেখিবলৈ পাইছোঁ তাৰ লগে লগে মই এটা আকৌ এভিডেন্স উলিয়াব বিচাৰিছোঁ যে দ্য মাদাৰ গডেছ অফ কামাখ্যা এই বাণীকান্ত ডক্টৰ সাহিত্য সমালোচক ডক্টৰ বাণীকান্ত কাকতিয়ে যিটো লেখনি অসমৰ কাৰণে লিখি থৈ গৈছে বা হিষ্টৰী এটা বনাই থৈ গৈছে তাত সান্তালীসকলক অসমৰে খিলঞ্জীয়া বুলি তেখেতে উল্লেখ কৰিছে আৰু এই সান্তাল জনগোষ্ঠীৰ কামৰূপ নামৰ এটা ঠাই আছিল আৰু সেই কামৰূপ নামৰ ঠাইত তেখেতসকলে বাস কৰিছিল আৰু এই পুৰণি প্ৰাগজ্যোতিষপুৰ যিটো ভূমিখণ্ড আছিল সেই ভূমিখণ্ডত তেখেতসকলে বসবাস কৰিছিল আৰু সেই ভূমিখণ্ডৰ মূল এজন তেওঁলোকৰ শিক্ষাগুৰু আছিল তেখেতসকলৰ লিডাৰ আছিল কামৰূপ বুলি আৰু সেই কামৰূপ নামৰ পৰাই সান্তালসকলৰ নামৰ অনুকৰণ কৰি কামৰূপৰ নামৰ অনুকৰণ কৰি এটা সময়ত অসমৰ নামটো কামৰূপ ৰূপে ৰূপান্তৰিত হৈছিল আৰু এই কথাটো মই কোৱা কথা নহয় আপোনালোকে এইটো ইতিহাস পাব তাৰ লগে লগে আৰু মোৰ এটা উদাহৰণ আছে যে অসম বুৰঞ্জীত শাল স্তম্ভ নামৰ এটা জাতি আছিল এই শাল স্তম্ভ জাতিটো আজি অসমৰ বিভিন্ন স্কুলাৰবিলাকে পণ্ডিতবিলাকে আজি নিৰ্ধাৰিত কৰিব পৰা নাই যে এই শাল স্তম্ভ জনগোষ্ঠীটো অসমত কোন জনগোষ্ঠী আছিল কিন্তু এই দৃষ্টান্তৰে চাবলৈ গ'লে যে আজিৰ তাৰিখত ধৰ্মীয় অনুষ্ঠানবিলাকত সান্তালবিলাকে শাল গছক পূজা কৰে যিটো আমি মাঞ্জি থান বুলি কওঁ আৰু সেই মাঞ্জি থানত শাল গছৰ যিটো গুৰি পুতি থোৱা হয় সেই গুৰিটো হ'ল আপোনাৰ মাঞ্জি থান বুলি পবিত্ৰ স্থান সেই সময়ত সান্তালবিলাকে শাল স্তম্ভ পূজা কৰিছিল আৰু আজিৰ তাৰিখত তেখেতসকলে পূজা কৰে আৰু সেইকাৰণে সান্তালৰ যিবিলাক পণ্ডিত আছে স্কুল আছে তেখেতসকলে আজিও দাবী কৰি আছে যে গুৱাহাটী এৰিয়াত যিবিলাক শাল স্তম্ভ জনগোষ্ঠী বসবাস কৰিছিল এই শাল স্তম্ভ জনগোষ্ঠীবিলাক বেলেগ কোনো নহয় সান্তাল জনগোষ্ঠী আছিল বুলি আমি নিশ্চিতভাৱে উদাহৰণ দাঙি ধৰিব পাৰোঁ তাৰ লগে লগে আৰু এটা উদাহৰণ আছে মোৰ যে অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিটো সৃষ্টি কৰা হ'ল ভাৰত স্বাধীন হোৱাৰ লগে লগে গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে গোপীনাথ বৰদলৈয়ে স্বীকৃত কৰা ট্ৰাইবেল বেল্ট আৰু ব্লক সেই ট্ৰাইবেল বেল্ট আৰু ব্লক সান্তাল কলনী ট্ৰাইবেল বেল্ট আৰু ব্লক হিচাপে আছে আৰু সেইটো 1947 চনতে মানে ইমপ্লিমেণ্টেশ্যন কৰা হৈছে তো সেইফালৰ পৰা চাবলৈ গ'লে যে নিগাজীকৈ যিবিলাক জনগোষ্ঠী অসমত বাস কৰিছিল নিগাজীকৈ অসমত যিবিলাক থলুৱা সংস্কৃতি থলুৱা ভাষা সাহিত্য আছিল তেখেতসকল জাতিবিলাককে ইয়াতে তেনেকুৱা মৰ্যাদা দিয়াৰ কথা তেখেতসকলে চিন্তা কৰিছিল তাৰ লগে লগে আৰু এটা আছে যে আছামিজ এণ্ড ইটছ ফৰ্মেশ্যন এই কিতাপটো বাণীকান্ত কাকতিদেৱে লিখিছিল আৰু তাত তেখেতে উল্লেখ কৰিছে যে সান্তালবিলাকৰ ভাষাৰ যিবিলাক কিছুমান ৱৰ্ডছবিলাক অসমীয়া ভাষাত মানে উন্নতিকৰণত যথেষ্ট অৱদান যোগাইছে বড়ো ভাষা সান্তালী ভাষা আৰু অসমত থলুৱা যিবিলাক ভাষা আছে সেই ভাষাক লৈ পেলাই অসমীয়া ভাষাটোৰ সৃষ্টি হৈছে অসমীয়া ভাষাটো কোনো এটা জনগোষ্ঠীৰ নিজস্ব ভাষা নহয় তাত লিখা আছে অসমীয়া ভাষাটো কোনো এটা জনগোষ্ঠী অসমত বসবাস কৰা জনগোষ্ঠীৰ নিজস্ব ভাষা নহয় সেই ভাষাটো অসমত পূৰ্বৰ ইতিহাস ৰচনা কৰা পূৰ্বৰ পৰা যিবিলাক জনগোষ্ঠী ইয়াতে বসবাস কৰি আছিল তেখেতসকলৰ ভাষাৰ পৰা কিছুমান শব্দ কাটি আনি পেলাই অসমত অসমীয়া ভাষাটো সৃষ্টি হৈছে বুলি আৰু এই ভাষা অৱদান সান্তালী ভাষাত যথেষ্ট আছে বুলি বাণীকান্ত কাকতিয়ে নিজৰ লিখনিত উল্লেখ কৰি থৈ গৈছে তাৰ লগে লগে মোৰ আকৌ দুটামান উদাহৰণ আছে ভাগৱতৰ দ্বিতীয় স্কন্ধ যিটো নেকি শংকৰদেৱে ৰচনা কৰিছিলে এই ভাগৱতৰ দ্বিতীয় স্কন্ধত কিছুমান নামবাচক বিশেষ্য তাত উল্লেখ কৰা আছে অসমত থলুৱা যিবিলাক জনগোষ্ঠী আছিলে মধ্যকালীন অসমত তেতিয়া চণ্ডাল কমিউনিটি নামৰ এটা জাতি আছিল বুলি তেখেতে উল্লেখ কৰিছে আৰু সেই চণ্ডাল জাতিটো কোনো বেলেগ জাতি নহয় কাৰণ সেই যিটো গ্ৰন্থৰ আধাৰত ইয়াত জাতি বিষয়ক কিছুমান সোমাই দিছিল সেই বিষয়ে চণ্ডাল জনগোষ্ঠী যিটো কথা কৈছে সেইটো সাংস্কৃতিক গ্ৰন্থৰ আধাৰত তেখেতে লিখা নাছিল তেখেতে নিজৰ বাস্তৱিকভাৱে সেই সময়ত যিবিলাক জনগোষ্ঠী দেখিবলৈ পাইছিল সেইবিলাক জনগোষ্ঠীৰ বিষয়ে তাত যথেষ্ট পৰিমাণে লিখি থৈ গৈছে আৰু সেই যেতিয়া আমি এতিয়াৰ তাৰিখত এই চণ্ডাল শব্দৰ
অৰ্থ যেতিয়া আমি বিচাৰি যাওঁ তাত আমি চণ্ডালৰ অৰ্থটো আমি নিষাদ বুলি পাওঁ নিষাদ জনগোষ্ঠী আৰু নিষাদ জনগোষ্ঠী হ'ল যিবিলাক জনগোষ্ঠীয়ে নেকি চিকাৰ কৰে যিবিলাকে জংঘলত থাকে চিকাৰ কৰে আৰু মানে চিকাৰ কৰি জীৱিকা অৰ্জন কৰে তেনেকুৱা জাতিক নিষাদ বুলি কোৱা হৈছে আৰু এই নিষাদ জনগোষ্ঠীয়ে পুৰণা চান্তালবিলাকৰে পুৰণা নামটো আছিল আপোনাৰ নিষাদ জনগোষ্ঠী বুলি তো সেইফালৰ পৰা চাবলৈ গ'লে চান্তাল জনগোষ্ঠী কোনো বহি ৰাজ্যৰ পৰা কোনোবা কোম্পানীৰ তলত কোনোবা আমুলৰ তলত অসমত অহা নাই ইয়াত পূৰ্বৰে পৰা অসমত বসবাস কৰি আছে আমি তাৰ উদাহৰণ আমাৰ হাতত যথেষ্ট আছে এতিয়া অসম চৰকাৰে গঠন কৰি দিয়া অসম চুক্তিৰ 6 নং দফা প্ৰণয়নকাৰী সমিতিলৈ যাতে অসমৰ এই চান্তাল জনগোষ্ঠী যাতে কোনো ষড়যন্ত্ৰ কৰি ৰাজনীতি কৰি যাতে এখেতসকলক বঞ্চিত নকৰে তাৰ বাবে মই সদৌ চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ধন্যবাদ অন্য নেতৃবৰ্গ আছে মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ বহু সমস্যা আপোনালোকৰ আছে আৰু তাৰ ভিতৰত দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ যি 6 নং দফাৰ অন্তৰ্ভুক্ত 6 নং দফাৰ কথা উল্লেখ কৰা হৈছে এই বিষয়টোৰ সন্দৰ্ভত আপোনালোকৰ স্থিতি কি হ'ব 6 নং দফাৰ ওপৰত আমাৰ সদৌ চান্তাল ছাত্ৰ সন্থাৰ স্থিতি এইটোৱেই আছে যে আমি ইয়াৰে ভূমিপুত্ৰ হয় অসম বুৰঞ্জীত স্পষ্টকৈ উল্লেখ কৰা আছে গতিকে ইয়াৰ ক্ষেত্ৰত আমি কোনো পধ্যে আমি বঞ্চিত হ'ব নোৱাৰে আৰু কোনো পধ্যে আমাক 6 নং দফাৰ পৰা কাটি উলিয়াব নোৱাৰিব আৰু যদি তেনেকুৱা কৰণ কৰে ৰাজনীতিকৰণ কৰে তেতিয়াহ'লে সদৌ চাওতাল ছাত্ৰ সন্থা অনাগত দিনত আমি ৰাজ্য জুৰি আমি আন্দোলন কৰিম আৰু ইয়াৰ ক্ষেত্ৰত কিন্তু অসমৰ যিবিলাক খিলঞ্জীয়া ক্ষেত্ৰত তেওঁলোকে কৰণ কৰি আছে এই ক্ষেত্ৰত তেওঁলোকে কিন্তু জগৰ আহিব এটা স্পষ্ট কথা আমি জনগোষ্ঠীৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহৰ বিষয়ত কথা পাতি আছোঁ কিন্তু এইখিনিতে উল্লেখ নকৰিলে ভুল হ'ব যে চাওতাল জনগোষ্ঠীৰ যি সংস্কৃতি অতি চহকী সংস্কৃতি আৰু সেই সংস্কৃতিৰ এক ৰেঙনি আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰথম দিন আজি এনজয় কৰিবা এই সৰু পেকেট ইয়ালৈ নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট যি ভিতৰৰ শক্তি আপুনি তাইক দিয়ে সেয়া তাইৰ স্মাইলত চেকমিকায় আৰু সেই স্মাইলক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে নতুন কলগেট ষ্ট্ৰং টিথে এতিয়া আমিনো শক্তিৰ সৈতে ই দাঁতৰ নেচাৰেল কেলচিয়াম বৃদ্ধি কৰাত সহায় কৰে আৰু দাঁত কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং কলগেট ষ্ট্ৰং টিথ হেল্ল' আসাম টক দুৰ্নীতিৰ বিৰুদ্ধে বিভাগে বিভাগে আমাৰ অভিযান অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আমাৰ তীক্ষ্ণ দৃষ্টি ইতিবাচক চিন্তাৰে আৰু দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ আপোচহীন সংগ্ৰাম প্ৰাইম সাসপেক্ট প্ৰতি সোমবাৰে নিশা 10 বজাত কেৱল আসাম টকছত কি ভাবি আছা মই ভাল মাক এজনী হ'মনে বাৰু অফ কোৰ্স মিসেস মালিক নতুন আৰম্ভণি কেতিয়াও সহজ নহয় কিন্তু সহজ হৈ পৰে আপোনাৰ স্মাইলেৰে নেহা হাই আৰু আপোনাৰ প্ৰতিটো স্মাইলকে কনফিডেন্স দিয়ে কোলগেটে স্মাইল কৰক আৰু আৰম্ভ কৰি দিয়ক
বিৰতিৰ পিছত পুনৰ ভৰি আহিছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কথা পাতি আছিলোঁ যে চাওতাল জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত তেখেতসকলৰ যি আবেদন সেয়া হয়তো চৰকাৰে শুনা নাই। আমি আশা কৰিছোঁ চৰকাৰে তেখেতসকলৰ যি দাবী সেই দাবীসমূহ তেওঁলোকে দাবীসমূহৰ প্ৰতি সঁহাৰি জনাব। আমি পুনৰবাৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত আপোনালোকৰ জনগোষ্ঠীৰ লোক বিভিন্ন পৰিস্থিতিত নিহত হ'বলগীয়া হৈছে, ঘৰ বাৰী এৰি আহিবলগীয়া হৈছে, তেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছিলে। সেই লোকসকল কিন্তু আজিৰ তাৰিখতো যি ক্ষতিপূৰণ পাব লাগিছিলে সেই ক্ষতিপূৰণ পোৱা নাই। সেই বিষয়টোৰ সন্দৰ্ভত কি ক'ব? অসমত থকা অকল চাওতাল জনগোষ্ঠী বুলিয়ে নহয়, অন্যান্য জনগোষ্ঠীও চাওতাল জনগোষ্ঠীও নিচিনাকৈ নিপীড়িত, নিৰ্যাতিত, বঞ্চিত আৰু শোষণমূলক নীতিৰে উগ্ৰ জাতীয়তাবাদী মনোভাৱেৰে আমাক শোষণ কৰা হৈছে। আৰু 96ৰ পিছত যি নিধন কৰা হৈছে, গোষ্ঠী সংঘৰ্ষই হওক বা জাতি নিধন কৰাই হওক, ইয়াত আমাৰ যিখিনি অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক নিৰাপত্তাৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ সহকাৰে আমাক নিৰাপত্তা দিব লাগিছিলে, কিন্তু সেইখন নহ'ল। তাৰ লগে লগে আৰ্থিক যিখিনি সাহাৰ্য দিব লাগিছিলে সেইখনো নহ'ল। সদৌ চাওতাল ছাত্ৰ সন্থাই অসমত নেতৃত্ব দিয়া কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক আমি কৈছিলোঁ গুজৰাটৰ আৰ্হিত 1996 চনত অবিভক্ত ধুবুৰী, অবিভক্ত বগায়া আৰু কোকৰাঝাৰ জিলাত যিমান শৰণাৰ্থীৰ শিবিৰত মানুহ আছিলে সিহঁতক গুজৰাটৰ আৰ্হিত আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে। কিন্তু অসম চৰকাৰে হেমেহিলাৰ কাৰণে তথা BTC চৰকাৰক গুৰুত্ব নোহোৱাৰ কাৰণে চাওতাল জনগোষ্ঠীয়ে তিনিটা জিলাৰ চাওতাল জনগোষ্ঠীয়ে আজিলৈকে সংস্থাপন নাপালে। ইয়াত যিখিনি অসম চৰকাৰে প্ৰদান কৰিছিলে তাতো যথেষ্ট নাছিলে, সন্তোষজনক নাছিলে। কিন্তু এতিয়া কথা হ'ল অসম চৰকাৰে নিৰ্যাতিত চাওতাল জনগোষ্ঠীসকলক সংস্থাপনৰ নামত ৰাজনীতি নকৰি, ভেকভাওনা নকৰি, অসমৰ খিলঞ্জীয়া সন্তান আমি আমাক স্বাধীন অসমৰ পৰাধীন নাগৰিক হিচাপে নাচায় আমাৰ ইয়াত যিখিনি মৌলিক অধিকাৰ আছে, গোষ্ঠী সংঘৰ্ষৰ পিছত যিখিনি আমাৰ সংস্থাপনৰ যিখিনি কাৰ্যসূচী আছে, কাম আছে, সেইখিনি অসম চৰকাৰে প্ৰশাসনৰ যোগেদি গ্ৰহণ কৰি এই জনগোষ্ঠীক ডিজিটেল ইণ্ডিয়াত ডিজিটেল বনাই দিব লাগে, চিধা কথা। তাৰপিছত আমাৰ যিখিনি আৰ্থিক আৰু সামাজিকভাৱে আমি অতিকৈ দুৰ্বল হৈ পৰিছোঁ। আৰু সদৌ চাওতাল ছাত্ৰ সন্থাই বাৰ বাৰ অসম চৰকাৰক কৈছিলে এই তিনিটা কোকৰাঝাৰ, বঙাইগাঁও আৰু ধুবুৰী জিলাৰ মানুহকেইজনক এক্সট্ৰাভাৱে সুকীয়াভাৱে এই জনগোষ্ঠীক আৰ্থিক আৰু শৈক্ষিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে সুকীয়া পেকেজ দিব লাগে। আমি সদৌ চাওতাল ছাত্ৰ সন্থাই আজি কেন্দ্ৰ আৰু অসমত নেতৃত্বাধীন BJP চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ, অসম চৰকাৰে এইখিনি গুৰুত্ব দি আমাক সংগ্ৰামৰ পথাৰত, সংগ্ৰামৰ ৰাস্তাত যাতে লৈ নাযায়, সসন্মানে আমাৰ সেইখিনি অধিকাৰ প্ৰদান কৰক আৰু ইয়াত পৰ্যাপ্ত পৰিমাণৰ অধিকাৰখিনি আমাক প্ৰদান কৰক। সাহিত্য সভাৰ নেতৃবৰ্গৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনালোকে অনুভৱ কৰে নেকি পূৰ্বৰ বক্তাজনে যিধৰণে ক'লে যে নিৰাপত্তা তেওঁলোকে নাপায়, নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে, আপুনি অনুভৱ কৰে নেকি যে আপোনালোকৰ যি ৰাজনৈতিক অধিকাৰ সেয়াও খৰ্ব হৈছে বা অধিকাৰ আপোনালোকে পোৱা নাই? নিশ্চয় তেখেতৰ কথাটো আকৌ মই উনুকিয়াই আগুৱাই লৈ যাব বিচাৰি আছোঁ। চাওক, আমি ইয়াতে অথনি এজন প্ৰবক্তাই ক'লে যে অসমত আমি 12 লাখ চাওতালী জনগোষ্ঠীৰ মানুহ আছোঁ। যেতিয়া আমি দিল্লীলৈ যাওঁ তেতিয়াও আপোনালোকে 12 লাখ জনগোষ্ঠী আছে, আপোনালোকৰ কেইজন MLA আছে, আপোনালোকৰ কেইজন MP আছে? চাওক, এটা পাৰ্টিকুলাৰ জনগোষ্ঠীক ৰক্ষণাবেক্ষণ দিব লগা হ'লে সাংবিধানিক অধিকাৰ যিটো আমাক দিব লগা আছে, পাব্লিক ৰিপ্ৰেজেণ্টেশ্যনৰ আমাক যিখিনি সুবিধা দিব লগা আছে, যেনেকৈ কিছুমান জনগোষ্ঠীয়ে ৰিজাৰ্ভেশ্যন দি পেলাই সিহঁতক সুবিধা দিছে, MP হ'বলৈ সুবিধা দিছে, MLA হ'বলৈ সুবিধা দিছে, বহুত ঠাইত ৰিপ্ৰেজেণ্ট কৰিবলৈ, কিন্তু আমাক তেনেকুৱা সুবিধা দিয়া হোৱা নাই। বৰঞ্চ আমাৰ ভোটখিনিক আদায় কৰি সিহঁতে দিল্লী দখল কৰি আছে, অসম দখল কৰি আছে। আমাক সেইখিনি সুবিধা ৰাজনৈতিক অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। আমাক যদি চিডিউল কৰা হ'লহেঁতেন এতিয়া আমাৰ বহুতো MLA হ'লহেঁতেন, বহুতো MP হ'লহেঁতেন, আমাৰ কথাখিনি বহুতো দিল্লীতো উত্থাপন হ'লহেঁতেন, অসমতো উত্থাপন হ'লহেঁতেন। সেই ক্ষেত্ৰত আমাক যথেষ্ট ৰাজনৈতিকভাৱে আমাৰ অধিকাৰ বিনষ্ট কৰা হৈ আছে। আৰু এই ক্ষেত্ৰত আমি আকৌ দোহৰাব বিচাৰিছোঁ যে ফৰেষ্ট লেণ্ডৰ ক্ষেত্ৰতো এতিয়া আমি যিখিনি জানো ফৰেষ্টত কোন কোন জনগোষ্ঠীয়ে থাকিব পাৰে
আমি যিখিনি জানো ফৰেষ্টত যিসকলে ট্ৰেডিশ্যনেল ডুৱেলাৰ্ছ সিহঁতে ফৰেষ্টত থাকিব পাৰে তাৰে মাজত আমাৰ সাঁওতাল জনগোষ্ঠীৰো নাম আছে ফৰেষ্টৰ সাঁওতাল জনগোষ্ঠীবিলাক ফৰেষ্টৰ ট্ৰেডিশ্যনেল ডুৱেলাৰ্ছ বুলি আমাক চিহ্নিত কৰা আছে কিন্তু বৰ্তমান সময়ত বিভিন্ন সময়ত আমাক ফৰেষ্টৰ থকাৰ কোনো অধিকাৰ নাই বুলি আমাক ট্ৰিট কৰি আহিছে বৰঞ্চ আমাৰ নিচিনা মানুহক ইলিগেল এনক্ৰ'চাৰ বুলি ধৰি লৈ সিহঁতক তাৰ পৰা বিতৰণ কৰিব চেষ্টা কৰা হৈ আছে এইখিনি ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ আমাৰ অধিকাৰখিনি বহুতো খৰ্ব কৰা হৈ আছে এইখিনি দিয়াবৰ কাৰণে চৰকাৰ ষ্টেট গভৰ্ণমেণ্টে হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক এইটো আমাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব লাগে আৰু আমাৰ প্ৰতি কিবা এটা ব্যৱস্থা কৰি আমাৰ ৰক্ষণাবেক্ষণ দিব লাগে এইখিনি মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে ৰাজনৈতিক অধিকাৰ আপোনালোকৰ খৰ্ব হৈছে ৰাজনৈতিক অধিকাৰ যি পাব লাগিছিলে আপোনালোকে পোৱা নাই বিশেষকৈ এই BTAD অঞ্চলত চাওক ৰাজনীতিৰ ক্ষেত্ৰত আমি বিভিন্ন স্থানত আমি বঞ্চিত হৈছোঁ আৰু নিশ্চয় খৰ্ব হৈছে যেতিয়া BTAD গঠন কৰা হৈছে ইয়াত কৌশলগতভাৱে কিছুমান সমষ্টিটো গঠন কৰিছে আৰু এনেকুৱা সমষ্টি গঠন কৰিছে যিবিলাক অঞ্চলত এটা বিশেষ জনগোষ্ঠী সংখ্যাগৰিষ্ঠ হৈ আছে তেওঁলোকক বিভাজিত কৰিছে সেই অঞ্চলটো বিভাজন কৰিছে আৰু এই বিভাজন কৰাৰ লগে লগে এই বিশেষ এটা জনগোষ্ঠী যিটো অঞ্চলত বসবাস কৰিছে দীৰ্ঘদিন ধৰি তেওঁলোকে খিলঞ্জীয়া জনগোষ্ঠী হয় সেই বিভাজন কৰাৰ লগে লগে সেইটো তেওঁলোকক সংখ্যালঘিষ্ঠ বনাই দিছে আৰু তেনেকুৱা বহুত BTAD যিবিলাক সমষ্টিবিলাক গঠন কৰিছে এতিয়া উদাহৰণ হিচাপে মই ক'ম এই কালিপুখুৰী অঞ্চলটো আমাৰ BTAD অঞ্চলৰ 12 নম্বৰ সমষ্টি হয় 12 নম্বৰ সেই অঞ্চলত কিন্তু কোচ ৰাজবংশী জনগোষ্ঠী সংখ্যাগৰিষ্ঠ হৈ আছে কিন্তু তাতেও মানে সেই সমষ্টিটো কি কৈছে ৰিজাৰ্ভেশ্যন ৰাখিছে মানে ট্ৰাইবেলবিলাকৰ কাৰণে এইটো এটা দুখজনক কথা আৰু এনেকুৱা কৰিয়ে তেওঁলোকক বঞ্চিত কৰি থৈছে তাতে বড়ো জনগোষ্ঠী একদম ফাৰ্ষ্ট সংখ্যাগৰিষ্ঠ আছে কোচ ৰাজবংশী আছে ছেকেণ্ড আছে মুছলিম জনগোষ্ঠী আছে তাৰপিছত আছে বড়ো জনগোষ্ঠী আছে লাষ্টত আছে আমাৰ সাঁওতাল জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীবিলাক আছে তাত চাওক এনেকুৱা উদাহৰণ আৰু বিভিন্ন তেনেকুৱা আছে তেনে ক্ষেত্ৰত আমি কওঁ যে BTAD অঞ্চলত আমি সঁচাকৈয়ে ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনীতিকৰণৰ ক্ষেত্ৰত কিন্তু আমাক স্থানবিলাক হেৰাই গৈছে আৰু এইটো কৌশলগতভাৱে ষড়যন্ত্ৰমূলকভাৱে কৰি আছে গতিকে আমি BTAD কৰ্তৃপক্ষসকলকো আমি আহ্বান কৰাওঁ যে সকলো জাতি জনগোষ্ঠী যদি উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগে তেতিয়াহ'লে সমভাৱে ৰাজনীতিক অধিকাৰ দিব লাগে আৰু এই ক্ষেত্ৰত আজিৰ দিনত যি হাগ্ৰামা ডাঙৰীয়া ইয়াত BTC চিফ আছে মুখ্য কাৰ্যবাহী আছে তেওঁলোকৰ মুখৰ পৰা নিজে ৰাজ্যবিলাক শুনিছে যে সম অধিকাৰ সম উন্নয়ন আৰু সকলোৰ ক্ষেত্ৰত সম অধিকাৰ থাকিব বুলি কিন্তু আজি কাৰ্যক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ বা নিশ্চয় এটা প্ৰমাণ আছে যে সকলো জনগোষ্ঠীক সম অধিকাৰ আৰু সম উন্নয়ন হোৱা নাই আমি বিশেষকৈ কওঁ আমি সাঁওতাল জনগোষ্ঠীত আমাৰ গাঁওবিলাকৰ ৰাস্তা ঘাট এতিয়াও পকী হোৱা নাই আৰু ইলেক্ট্ৰিফাইড হোৱা নাই আনকি সাঁওতাল জনগোষ্ঠী য'ত বসবাস কৰিছে সেই স্থানত কিন্তু যিবিলাক স্কুল আছে চৰকাৰী যি প্ৰভিঞ্চিয়েল স্কুল আছে সেইবিলাক স্কুলো কিন্তু আজি পকীকৰণ হোৱা নাই আৰু ইয়াৰ ওপৰত আমি যোগ দিব বিচাৰোঁ BTAD অঞ্চলত কিন্তু অন্যান্য ডাঙৰ অঞ্চলত ফৰেষ্ট ভিলেজবিলাকত আমাৰ সাঁওতাল জনগোষ্ঠী দীৰ্ঘদিন ধৰি বসবাস কৰি আছে আৰু তেওঁলোকে খিলঞ্জীয়া জনগোষ্ঠী যিহেতু আমি ইয়াৰে হয় কিন্তু সেই জেগাবিলাকত আজিও কিন্তু শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰসাৰ পোৱা নাই এইটো স্পষ্ট কথা সেই একে স্থানতে কিন্তু অন্যান্য ট্ৰাইবেল জনগোষ্ঠী আছে যেনেকৈ বড়ো জনগোষ্ঠী ৰাভা জনগোষ্ঠী তেওঁলোকৰ গাঁওবিলাকত চৰকাৰে SSৰ দ্বাৰা তেওঁলোকক শিক্ষাটো অধিকাৰ দিয়া হৈছে তেওঁলোকক সৰু ল'ৰা ছোৱালীবোৰে তেওঁলোকে স্কুলত যায় তেওঁলোকে কিতাপ পত্ৰ পায় আৰু অন্যান্য যি সুবিধা আছে SSৰ তৰফৰ পৰা তেওঁলোকে পায় কিন্তু আমাৰ জনগোষ্ঠী য'ত বসবাস কৰি আছে তেওঁলোকে কিতাপ নাপায় অন্যান্য সুবিধা নাপায় আনকি চৰকাৰে আজি যিটো ভিতৰুৱা অঞ্চলবিলাকৰ NRCTC চেণ্টাৰ বুলি দিছে যেনে নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং চেণ্টাৰ তেনেকুৱা দিয়া আছে কিন্তু আমাৰ গাঁওবিলাকত তেওঁলোকে সেই চেণ্টাৰত কিন্তু চৰকাৰে সংযোগ কৰা নাই এতিয়া চাওক ইয়াতে কৌশলগতভাৱে ইয়াতে কিন্তু বৈষম্যতা এটা চলি আছে বৈষম্য এটা নীতি গ্ৰহণ কৰা হৈ আছে মই উদাহৰণ দিব বিচাৰোঁ এতিয়া
আমাৰ কোকৰাঝাৰ জিলাতে আমাৰ কোকৰাঝাৰ চাব ডিভিজনতে ফৰেষ্ট ভিলেজ আছে যেনেকৈ লুংচুং অঞ্চলবিলাক আছে এই পাছে আপোনাৰ আছে হেৰি আছে চৰলপুৰা গাঁওবিলাকত আছে এইবিলাক অঞ্চলত কিন্তু এইবিলাক সুবিধা চৰকাৰে দিয়া নাই শিক্ষাৰ ক্ষেত্ৰতো আৰু অন্যান্য চিৰাং জিলাতো তেনেকুৱা আছে ভিতৰুৱা গাঁওবিলাক আছে যেনেকৈ দেওচিৰি অঞ্চলবিলাক আছে এইবিলাক অঞ্চলত কিন্তু শিক্ষাৰ অধিকাৰ চৰকাৰে দিয়া নাই গতিকে আমি ইয়াতে বৈষম্য নীতি গ্ৰহণ কৰা বুলি দেখা পাইছোঁ গতিকে আমি অসম চৰকাৰক আহ্বান কৰোঁ অনুৰোধ কৰোঁ যাতে শিক্ষাৰ অধিকাৰৰ ক্ষেত্ৰতো যদি আমাক তেনেকুৱা বৈষম্যভাৱে যদি কৰি থাকে তেতিয়াহ'লে চৰকাৰে আজি দাবী কৰি আছে যে সবকা সাথ সবকা বিকাশ হোগা এইটো বিজেপি দলৰ চৰকাৰৰ এইটো আৱাজ সকলো জাতি জনগোষ্ঠীৰ কাৰণে কিন্তু এইটো কেনেকৈ কাৰ্যকৰী হৈছে আজি ৰাইজে আজি সাক্ষী দিব কিন্তু এইটো ক্ষেত্ৰত আমিও দাবী কৰি আছোঁ বাৰে বাৰে যে সদৌ ছাত্ৰ সন্থা অন্যান্য জনগোষ্ঠী যেনেকৈ দপে আগবাঢ়ি গৈছে সকলো ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে চৰকাৰৰ গুৰু দায়িত্ব আছে আমি সান্তাল ছাত্ৰ সন্থাই সদায় কৈ আছোঁ চৰকাৰক যে এই জনগোষ্ঠীক যাতে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যায় আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আজিৰ দিনত শিক্ষিত হৈছে স্নাতকোত্তৰ তেওঁলোকে পাছ কৰিছে আৰু অন্যান্য ডিগ্ৰী লাভ কৰণ কৰিছে তেওঁলোককো যাতে নিয়োগৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে আৰু এই ক্ষেত্ৰত চৰকাৰৰ বহুত উজু হ'ব সহজ হ'ব যদি সান্তাল জনগোষ্ঠীৰ এই ভাষাটো যদি ভালকৈ আজি কাৰ্যকৰী কৰে বিভিন্ন স্কুলত চৰকাৰৰ সমস্যাটো সমাধান কৰিবলৈ এটা সহজ পন্থা হ'ব আৰু যদি নকৰে এনেকৈ যদি সমস্যাত যদি কৰিয়ে থাকে তেতিয়াহ'লে এইবিলাক শিক্ষিত যুৱক যুৱতী নিশ্চয় বিকল্প এটা ৰাস্তা গ্ৰহণ কৰিব কাৰণ আমাৰ ভয় আছে আমাৰ সমাজখন গঠন কৰিবৰ কাৰণে সমাজখন গঢ়িবৰ কাৰণে কাৰণ এইবিলাক যুৱক যুৱতী যদি অনাগত দিনত যদি আকৌ যদি অস্ত্ৰ যদি ধৰি লয় তেতিয়াহ'লে অসমখনত কিন্তু এটা বিৰাট ডাঙৰ এটা সমস্যা হৈ থাকিব গতিকে ইয়াত অসমৰ চৰকাৰৰ দায়িত্ব আছে অসমৰ বুদ্ধিজীৱীবিলাকৰ দায়িত্ব আছে তেওঁলোকে এইটো সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব আমি আলোচনা শেষলৈ আহিছোঁ বা মই আপোনাৰ ওচৰলৈ আহিব যে শেষটো প্ৰশ্ন যে এই ক্ষেত্ৰত আপোনালোকে চমুকৈ আপোনাৰ বিচাৰিছোঁ যে এই সামগ্ৰিক বিষয়খিনি সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব প্ৰথমতে মই সদৌ সান্তাল ছাত্ৰ সন্থাৰ পৰা দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ এই ক্ষেত্ৰত আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দীৰ্ঘদিন দাবী জনাইছোঁ যে এই যিটো চাওতালসকলৰ জনজাতিকৰণৰ দাবী এই দাবীটো যাতে শীঘ্ৰে সমাধান কৰি এই ক্ষেত্ৰত চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰক দ্বিতীয়তে মই ক'ব বিচাৰোঁ যে আজি ভাষাৰ কথাটো আহিছে আজি চাওতালসকলে আজি অসমত চাওতালী ভাষা যাতে পঢ়াৰ সুবিধাটো পায় আৰু উপযুক্তভাৱে শিক্ষক নিযুক্তিৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে এইটো আমাৰ সদৌ সান্তাল ছাত্ৰ সন্থাৰ পৰা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ আৰু আমি মাধ্যম বিচৰা নাই আমি অসমীয়া ভাষাৰ লগতে যদি তাত চাওতালী ভাষাটো যদি অন্তৰ্ভুক্ত হয় নিশ্চয় অসমীয়া ভাষাৰ লগে লগে চাওতালী ভাষাও তাত উন্নতি হ'ব আৰু বিকাশ হ'ব এই কথাটো আমি অসম চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে চাওতালী ভাষাটো বিদ্যালয়ত যাতে প্ৰচলিত হয় আৰু চাওতালী ভাষা শিক্ষক নিযুক্তিৰ এটা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰক আৰু লগতে চাওতালী ভাষা সাহিত্য বিকাশৰ কাৰণে যি মিনিষ্ট্ৰী অফ কালচাৰেল এফেয়াৰ্ছ আছে তাৰ জৰিয়তে তেওঁলোকে কিছু পদক্ষেপ গ্ৰহণ কৰক চাওতালী ভাষা সংস্কৃতি বিকাশৰ কাৰণে এই দ্বিতীয়তে মোৰ আমাৰ চাওতাল ছাত্ৰ সন্থাই দাবী জনাইছোঁ